মৰমৰ বন্ধু বান্ধৱীসকল ভিডিঅ' ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তাৰমানে একদম ধুনীয়া দেখিছেনে আপোনালোকে গাইছে মই নাই লোৱা কিন্তু দেই গাইছে মই নাই লোৱা কিন্তু মোৰ লগৰ এটাও গাড়ীখন মই নাই লোৱা কি খাটা কি তাৰমানে গাড়ী ভিতৰত সোমাই আছিলোঁ এতিয়া ঘপকৈ ওলাই ফুৰিলোঁ ঘপকৈ তাৰমানে আকৌ এতিয়া লগে লগে টিপাখন এইবিলাক দেখিছেনে টিপাখন ঘপকৈ এনেকৈ আঁতৰাইছোঁ ঘপকৈ ওলাই আহিছোঁ তাৰমানে মজা কি তাৰমানে একদম ক'ব বাকী নাই তাৰমানে এতিয়া ধুনীয়াকৈ যাম ককাহঁতৰ তাৰমানে অন্ধপ্ৰসন্ন আছে মামা ঘৰ লোৱা তাৰমানে ককাহঁতৰ যে একদম বিন্দাছ তাৰমানে আমাক দিছে বুলি কৈছে মাছ দিছে মই থাকিব পৰা নাই তাৰমানে লুপ 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 কৈছে তাৰমানে একদম মজা কি তাৰমানে একদম ধুনীয়াকৈ মই খাম তাৰমানে বিন্দাছ কটক 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 হাঁহ মাংস চুবাম মাছক কেচেক কেচেক চুবাম তাৰমানে ধুনীয়াকৈ এতিয়া খাম এতিয়া মজা কি তাৰমানে এতিয়া গাড়ী ভিতৰত ঘপকৈ ওলাই আহিলোঁ ফাককৈ আকৌ এনেকৈ যাম ফাককৈ এনেকৈ যাম নে এতিয়া ককাহঁতক ফাককৈ গৈ পিনে তাৰমানে অন্নপ্ৰসন্ন বুলি কৈছে যে কি নেজানো একো পেচেণ্ট চেচেণ্ট নাই লোৱা তাৰমানে ধুনীয়াকৈ খামগৈ দেই মজা কি মজা তাৰমানে মই ধুনীয়াকৈ দেখাম আপোনালোকক মজাকৈ বলক চৈ মোক পিছে পিছে একদম হাঁহ মাংস আৰু মাছ জুতি লওঁগৈ বলক বলক মানে এতিয়া ধুনীয়াকৈ এতিয়া ককাহঁতৰ ঘৰ পালোহি ককাহঁতৰ ঘৰ পাই আহি মানে মজাকৈ তাৰমানে এতিয়া ভাত চাত খাই লওঁগৈ খোৱাটো মোবাইল কেমেৰা কৰিব নোৱাৰিব বাৰু আপোনালোকে কিন্তু বেয়া নাপাব দেই ধুনীয়াকৈ তাৰমানে আহি আনো এতিয়া ঘৰত পালোহি পাই মেলি মানে ধুনীয়াকৈ খাম এতিয়া আপোনালোকে বেয়া নাপাব পাৰে দেই মানে মোমাইকহঁতে আহিছে মানে ধুনীয়াকৈ এতিয়া ভাত চাত খুৱাব তাৰমানে ধুনীয়াকৈ ভাত চাত খুৱাব এতিয়া মজাকৈ মানে নিমন্ত্ৰণ কৰিছে এতিয়া মজাকৈ তাৰমানে হেৰি কৰিব কি বুলি কয় খোৱা বোৱা মই তাৰমানে নিমন্ত্ৰণ কৰিলে মই ঘপকৈ আহি গ'লোঁ তাৰমানে মই নেজানো এতিয়া কথাটো গম পাই মানে লগে লগে আহিলোঁ থাকিব নোৱাৰোঁ মই মাছ মাংস খানাটো দিব বুলি ক'লে মানে মই এনেও বলিয়া তাৰমানে মই এতিয়া ধুনীয়াকৈ আহি আছোঁ তাৰমানে এই মামাহঁতৰ ককাইজনৰ ঘৰত তাৰমানে ধুনীয়াকৈ এতিয়া আপোনালোকক মই একদম দেখাম তাৰমানে ভাত খাবলৈ মাতিছে অন্নপ্ৰসন্ন কি মই নেজানো কিন্তু মাছ মাংস বুলি ক'লে মই থাকিব নোৱাৰোঁ আপোনালোকৰ আগত বা মোৰ নিজৰ আগতে মই একদম খাবৰ কাৰণে মানে পগলা হৈ যাওঁ তাৰমানে মই সেইকাৰণে আহিলোঁ এতিয়া বৰ্তমান এতিয়া ধুনীয়াকৈ আহি মানে মই একদম মামাহঁতৰ ককাহঁতৰ ঘৰত পালোঁহি মই বৰ্তমান তাৰমানে এতিয়া মই মাছ মাংস বুলি ক'লে মই থাকিব নোৱাৰোঁ বৰ্তমান মই আহি আছোঁ তাৰমানে এতিয়া কি দিয়ে মাছ দিবনে মাংস দিয়ে তাৰমানে কি দিয়ে মই এতিয়া আপোনালোকক দেখাম তাৰমানে ধুনীয়াকৈ যে একদম মানে ভাইটি মানে কি হ'ল ককাই ভাগৰ ল'ৰাজন তাৰমানে একদম ডিব্ৰুগড়ৰ পৰা মোমাইক চমাইক আহি পিনে ধুনীয়াকৈ ভাত চাত খুৱাইছে তাৰমানে এতিয়া বৰ্তমান মই ঘৰত নাছিলোঁ তাৰপিছত আহি মেলি এতিয়া কথাটো ঘপকৈ গম পাই গ'লোঁ ঘপকৈ গম পিছত মানে একদম দৌৰা দৌৰি কৰি পিনে মানে মই ধুনীয়াকৈ আহি থৈ দিলোঁ দেই ধুনীয়াকৈ আহি পিনে এতিয়া একদম ককাহঁতৰ ঘৰ পালোহি তাৰমানে ককাহঁতৰ ঘৰ পালোহি এতিয়া ভিতৰত সোমাম ভিতৰত নাই সোমাই এতিয়ালৈকে ধুনীয়াকৈ ভিতৰত সোমাম তাৰমানে ভাত দিবনে কি দিবনে ভাতটো দিলে বেছি ভাল পাওঁ আৰু ভাতটো দিলে বেছি ভাল পাওঁ আজি সেইহেতুকে পাৰি নোৱাৰি আজি তেওঁলোকে আজি আমন্ত্ৰণ কৰি আনে আজি তেওঁলোকৰ আজি মোমাইহঁত আজি বহুত দূৰ দূৰণিৰ পৰা আহি তেওঁ অনুমতি আজি দিবলৈ আজি খুৱাবলৈ আহিছে বাৰু এইখিনি দিনতে ধৰণে গাড়ীকে বাইকে মানে কিনে পৰা হ'ব পাৰে সৰ্বপ্ৰথম ক্ষমা কৰি যাতে ভগৱানৰ শ্ৰীচৰণত আহি দি যাতে এওঁলোকৰ সেই পুত্ৰখিনি আজি বহুত ঘৰ পৰিয়াল বংশই পিতৃ মাতৃৰ কথা আজি সকলোখিনি যাতে মৃত্যুৰ কুটুম সকলোৱে এওঁৰ প্ৰতি আজি বহুত আকাংক্ষা লৈ তেওঁলোকে আজি এইখিনি কৰ্ম কৰিছে পূৰ্বপৰ আজি তেওঁলোকে মনৰ কল্পনা যিখিনি কৰিছে যাতে সেইখিনি যাতে সিদ্ধি হ'বলৈ কৰিব ভগৱন্তই তেওঁলোকক চকু মেলি চাব লাগে আজি সেই পুত্ৰক আজি তেওঁলোকে আজি ভাবিছে বহুত ডাঙৰ মানুহ শিক্ষাত যিখিনি আগবঢ়োৱা আজি সেইখিনিও যাতে ভগৱন্তই হীৰত পাতি লওক আজি সৰস্বতী মাও যাতে তেওঁক আজি আগবঢ়াই নিয়ক চিলিকালে হ'ব নেখালে Kain masuk lagi.
বৰ্তমান মানে ককাহঁতৰ ঘৰৰ পৰা এতিয়া খাই বৈ মানে ধুনীয়াকৈ আহিলোঁ একদম মাছ দিলে মাংস যে একদম এইও ক'ব নালাগে হাঁহ মাংস একদম পিয়ৰ মাংস দিলে আৰু মাছো দিলে তাৰমানে একদম মুঠতে মই ক'ব নোৱাৰোঁ ইমান ধুনীয়াকৈ খালোঁ ভাতকেইটা মাটিমাহ পেটটো চাওঁ আকৌ কেনেকুৱা গঠেল ঠেল আইঅ' কেনেকৈ খাই আহিলোঁ যে আপোনালোকক ক'বই মই তাৰমানে একদম ক'বই নোৱাৰোঁ এনেকুৱাকৈ গেঠেল ঠেলকৈ খাই আহিলোঁ দেই এতিয়া একদম আহিম না আকৌ লগে লগে গাটো ধুওঁগৈ এতিয়া ককাহঁতৰ পৰা ওলাই আহিলোঁ ধুনীয়াকৈ অন্নপ্ৰসনত খাই আহিলোঁ খালি প্ৰেজেণ্ট নিদিলোঁ আকৌ দেই প্ৰেজেণ্ট যে জাতকৈ নিদিলোঁ প্ৰেজেণ্ট একেবাৰে মই নিদিলোঁগৈ মানে তাৰমানে একেবাৰে নিদিলোঁ বুলি ক'লে নিদিলোঁগৈ পইচা নাই যে মোক কেলৈ দিম কৈ নহয় মাতিছে খাব কৈছোঁ ভাতকেইটা মাংস ধুনীয়াকৈ হাঁহ মাংস দিছে মাছো দিছে তাৰমানে ধুনীয়াকৈ খাই লওঁ প্ৰেজেণ্ট নিদিওঁ যিমান ক'লেও নিদিওঁ তাৰমানে পেটটোকে চাওক কেনেকুৱা ধুনীয়া গেঠেল ঠেল ধুলটোকতে কুই আনিছোঁ মজাকৈ তাৰমানে একদম ধুনীয়াকৈ বিন্দাছ খাই আহিলোঁ তাৰ ককাই তাৰপৰা এতিয়া আকৌ ঘৰত গা চা ধুওঁগৈ তাৰমানে দেই তাৰপিছত ধুনীয়াকৈ ধুই মেলি তাৰমানে একদম আদৰি টাউনৰ ফালে ওলাই যাম তাৰমানে এই কিবা কিবি লগ খাব লাগিব ন ডেকা লগ কথা তাৰপিছত ধুনীয়াকৈ আৰু এতিয়া খাই বৈ আহিলোঁ ধুনীয়াকৈ এতিয়া ঘৰ পাওঁগৈ লওঁগৈ দেই দেই ধুনীয়াকৈ খাই বৈ তাৰমানে ধুনীয়াকৈ খাই বৈ পিনে আহিলোঁ দেই একদম মানে মামাহঁতৰ ককাহঁতৰ পৰা মজাকৈ তাৰমানে ধুনীয়াকৈ বিন্দাছ খাই বৈ আহিলোঁ খাই বৈ আহি মানে মাছ মাংসটো দিলে অলৰেডি আপোনালোকক বাই কৈ আছোঁ তাৰমানে হাঁহ মাংস যদি আৰু মাছৰ যদি মানে একদম ক'ব বাকী নাই আইঅ' মোৰ তামাম ইফালে লাভ মাছৰ লাভ এইটো মাংস লাভ একদম বিন্দাছ ধুনীয়াকৈ খালোঁ তাৰমানে আৰু ভিডিঅ'টোনো আজি কি বুলি বনাম ভিডিঅ'টো মানে অকল আজি ককাহঁতৰ অন্নপ্ৰসনৰ মানে টপিকৰ ওপৰতে ভিডিঅ'টো বনাইছোঁ দেই আপোনালোকে চাব মানে একদম মৰম আশীৰ্বাদ কৰিব আপোনালোকৰ আগত মই একদম হাত জোৰ কৰিছোঁ মানে প্লিজ মানে মোক ছাবস্ক্ৰাইবটো একদম মজাকৈ ছাবস্ক্ৰাইবটো কৰি দিব আপোনালোকৰ সেৱা জনাইছোঁ তাৰমানে একদম মই যে একদম খাটি গাঁৱলীয়া সেৱা জনাইছোঁ আপোনালোকে ধুনীয়াকৈ মোক মৰম চেনেহ দিব আপোনালোকৰ আগত মই বিৰাট ধুনীয়া তাৰমানে ভিডিঅ' একদম তামাম ধুনীয়া ভিডিঅ' দিবলৈ মই হ'ম মানে একদম আপোনালোকে মানে ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মানে সকলো মোক মৰম দিয়ে একদম আপোনালোকৰ মৰম পালে মই আৰু ধুনীয়া জেগাত মানে মজা ভিডিঅ' দিবলৈ আপোনালোকক মই চেষ্টা কৰিম তাৰমানে একদম মজা আজিলৈ ইমানে ভিডিঅ'টো মানে সামৰণি মাৰিছোঁ তাৰমানে আৰু বেলেগ নাই মানে অকল খানাটো হয় টপিক ভিডিঅ'টো বনাইছিলোঁ বাই